हेलो फ्रेंड्स, আজি মই বনাম চকলেট আইসক্রিম। একদম বজাৰৰ দৰে, খাবলৈ কিন্তু বহুত টেস্টি। অতি সহজে ঘৰৰ কম বস্তুৰে মাত্ৰ 3টা বস্তু লাগিছে। চাওঁ আহকচোন কেনেকৈ বনাইছো। মই মিক্সাৰ গ্ৰাইণ্ডাৰ মেচিনত 6টা অৰিও বিস্কুট গুড়া কৰি লৈছো। মই ইয়াতে 1 কাপ হুইপ ক্ৰীম লৈছো। আপোনালোকে আমুল ক্ৰীমও ল'ব পাৰে, যে দোকানত সহজে পোৱা যায়। আৰু লৈছো 4 টেবুল স্পুন মই ইয়াতে কনডেন্স মিল্ক। আপোনালোকে চেনি ল'ব পাৰে। মই আজি হ্যান্ড ব্লেন্ডাৰে ব্যৱহাৰ কৰিছো। মই ষ্টিলৰ বলটো 1 ঘণ্টা ফ্ৰিজত ৰাখিছো। ফ্ৰিজত ৰাখিলে তেতিয়াহ'লে আমাৰ হুইপ ক্ৰীমটো সোনকালে ফেটা যাব। 15 মিনিটৰ পিছত মোৰ দেখিছেনে বেটাৰটো খুব স্মুথ হৈছে। মই আৰু 5 মিনিট সময় ইয়াতে ফেটিম। এতিয়া গুড়া কৰি থোৱা অৰিও বিস্কুটখিনি ইয়াৰ লগত মিক্স কৰি দিম। চকলেট কালাৰৰ কাৰণে আপোনালোকে আনচুইট কোকো পাউডাৰ ইউজ কৰিব পাৰে। মই ইয়াতে ব্যৱহাৰ কৰা নাই। ভালকৈ মিলাই দিম। দেখিছে মিক্সাৰটো খুব ফ্লফি হৈছে। এতিয়া এটা কণ্টেইনাৰত, প্লাষ্টিকৰ কণ্টেইনাৰ ল'লে হ'ব, ষ্টিলৰ ল'লে হ'ব, যেনেকুৱাই লৈ আপুনি সুবিধামতে ল'ব। মই ইয়াতে প্লাষ্টিকৰ কণ্টেইনাৰ ব্যৱহাৰ কৰিছো। এতিয়া বেটাৰখিনি ইয়াতে ঢালি দিম। আৰু ওপৰত মই দিছো 2টা অৰিও বিস্কুট গুড়া কৰি। আৰু চামুচ এখন লৰাই দিম। এতিয়া ঢাকনখন ভালকৈ মাৰি মই গোটেই ৰাতিটো ডিপ ফ্ৰিজত থৈ দিম। মই গোটেই ৰাতিটো ৰাখিছো। এয়া আমাৰ আইসক্ৰীম ৰেডি হৈ গ'ল। আপোনালোকেও বনাই খাব। খুবেই সহজ, বস্তু বেছি নালাগে। ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বেল আইকনটো বজাই দিব। আকৌ আহিম নতুন এটা ৰেচিপি লৈ। তেতিয়ালৈ বাই বাই।